নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম এটা খড়গযুক্ত গড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। তেতিয়াহ'লে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। ইতিহাসৰ তথ্য মতে 1904 চনত ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন কাজিৰঙা পৰিদৰ্শন কৰিবলৈ আহিছিল আৰু তেতিয়া তেওঁৰ লগত যোৱা পশুসন্ধানক বলোৰাম হাজৰিকাই তেওঁক গড় সংৰক্ষণৰ আৱশ্যকতাৰ সম্পৰ্কে ব্যাখ্যা কৰে। ইয়াৰ পাছত মেৰী কাৰ্জনৰ প্ৰচেষ্টাত আৰু তেওঁৰ স্বামী লৰ্ড কাৰ্জনৰ উদ্যোগত কাজিৰঙাত গড় সংৰক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হয়। সেই প্ৰক্ৰিয়াৰ অংশৰূপেই 1905 চনৰ 1 জুনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰি ইয়াত চিকাৰ নিষিদ্ধ কৰা হয়। তেনেদৰে 1938 চনত কাজিৰঙাক দৰ্শনাৰ্থী পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। 1974 চনৰ 1 জানুৱাৰীৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে। 858.98 বৰ্গ কিলোমিটাৰ মাটিকালিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল। পেলিকান, বিভিন্ন প্ৰজাতিৰ বগলী, ধনেশ, বাঢ়ৈটোকা, বিবিধ প্ৰজাতিৰ পৰিভ্ৰমী চৰাই, বৰটোকোলা আদিৰে কাজিৰঙাৰ পক্ষীকুল অতিকৈ চহকী। কাজিৰঙাত প্ৰায় 500 প্ৰজাতিৰ চৰাই পোৱা যায়। উদ্যানখন গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সংলগ্ন আৰু ইয়াৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ আৰণ্যক সম্ভাৰ স্বীকৃতিস্বৰূপে 1985 চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়ে। 2007 চনৰ 3 আগষ্টৰ পৰা কাজিৰঙাক ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পৰো অন্তৰ্ভুক্ত কৰা হৈছে। চোৰাং চিকাৰীৰ দ্বাৰা গড় হত্যা কাজিৰঙাৰ এটা প্ৰধান সমস্যা। গড়ৰ খড়গৰ ঔষধি বা শক্তিবৰ্ধক গুণ আছে বুলি থকা অন্ধবিশ্বাসৰ বাবে বছৰি কাজিৰঙাত বহু গড়ৰ হত্যা হৈ আছে। 1954 চনতে অসম চৰকাৰে অসম গড় নিধন প্ৰতিৰোধ আইন প্ৰণয়ন কৰে। সেই আইন অনুসৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে জৰিমনা, কাৰাদণ্ড আদি বিহাৰো ব্যৱস্থা কৰা হয়। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ইয়াত থকা ৰাজকীয় চেহেৰাৰ এটা খড়গযুক্ত গড়ৰ বাবে বিশ্ব প্ৰশস্তি লাভ কৰিছে। বিবিধ বৈচিত্ৰ্যৰ অৰ্কিডৰ উপৰিও বিভিন্ন ধৰণৰ গছ-গছনিয়ে ইয়াৰ আৰণ্যক সম্ভাৰ সমৃদ্ধ কৰিছে। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টি কোনোবা কোণত যদি ভুল হৈছে তেন্তে কমেণ্ট কৰি জনাব। তো বন্ধুসকল, এনে এটা ভিডিঅ'ৰে আকৌ লগ পাম।